সাংবাদিক বন্ধুসকল, বিশেষকৈ আজি আমি যোৱাকালি দাখিল হোৱা 2024 আৰু 25 বৰ্ষৰ বাজেটৰ ওপৰত ডিছকাশ্যন হয়। বহুত হেল্ডি এটা ডিছকাশ্যন আজি হয় আৰু আমাৰ এইটো ৪ৰ্থ বছৰৰ বাজেট, এই বাজেটৰ সময়ত মই দেখিবলৈ পাইছোঁ আমাৰ বহুতখিনি মেম্বাৰসকল প্ৰথমবাৰৰ কাৰণে BTR কাউন্সিলত তেখেতসকলে জিকি আহিছিলে আৰু কিছুমান পুৰাণাও আছিলে, কিন্তু আগৰ চৰকাৰৰ যিটো কালচাৰ আছিলে যে ডিছকাশ্যন নকৰা কালচাৰ, ডিবেট নকৰা কালচাৰ, ইয়াৰ পিছত আমাৰ সময়ত ডিছকাশ্যন আৰু ডিবেট কৰাৰ যিটো কালচাৰ আমি আৰম্ভ কৰিছিলোঁ, ইয়াৰ দ্বাৰা দেখিবলৈ পালোঁ যে এই বাজেট ছেশ্যনত সকলো অংশগ্ৰহণ কৰিছে আৰু বাজেটত মেনশ্যন কৰা আৰু নকৰা বহুত ইম্পৰ্টেণ্ট বিষয়বিলাক লৈ পেলাই আজি খুব ভালকৈ আমাৰ আলোচনা হৈছে। আৰু যোৱা 4টা বছৰত, প্ৰায় 4টা বছৰ হ'বলৈ গৈ আছে, 3টা বছৰ কমপ্লিট হৈ গ'ল, আমাক BTR চৰকাৰখনক BTR অঞ্চলৰ সকলো জাতি জনগোষ্ঠী, সকলো ধৰ্মৰ লোকসকলক সেৱা কৰাত সকলো দিশৰ পৰা আমাক সহায় কৰাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ, বিশেষকৈ ৰাজ্য চৰকাৰৰ আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমি BTR চৰকাৰৰ পৰা ধন্যবাদ জনাইছোঁ। যিখিনি ফাণ্ড আমি পাবলৈ সক্ষম হৈছোঁ, প্ৰত্যেক বছৰে আমি ফাণ্ডটো সঠিকভাৱে যাতে ইমপ্লিমেণ্ট হয়, সঠিকভাৱে যাতে ব্যৱহাৰ হয় আৰু এইটো ৰাইজৰ স্বাৰ্থত ব্যৱহাৰ হয়, এই কথাটো চিন্তা কৰি আমাৰ বাজেটটো তৈয়াৰ কৰা হৈছে আৰু সেইকাৰণে আজি বহুতখিনি ভিজিবিলিটি দেখিবলৈ পাইছোঁ। আমাৰ কিছুমান কেপিটেল এছেট কৰাৰ কাৰণে আমি বাজেটটো লওঁ আৰু কিছুমান আমি ৰেভিনিউ এক্সপেণ্ডিচাৰ, মানে বিভিন্ন ইকনমিক ডেভেলপমেণ্ট, হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট, বিভিন্ন এক্টিভিটিৰ কাৰণে আমাৰ অনুষ্ঠান প্ৰতিষ্ঠান বহুত আছে, সেইসকলক বিভিন্ন কাম কাজত সহায় সহযোগ কৰা, এই গোটেই বিষয়টো চাই পেলাই আমাৰ বাজেটটো তৈয়াৰ কৰা হৈছে। আৰু আজিৰ সময়ত আজি এই বাজেট এটা আলোচনাত উত্থাপন হৈছে যে BTR অঞ্চলত 30-40টা বছৰৰ পিছত শান্তি ঘূৰি আহিছে। আমাৰ চৰকাৰখনৰ যি ৰোল, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সহায় আৰু আমাৰ চৰকাৰখনৰ যিটো ৰোল, বিভিন্ন জাতি জনগোষ্ঠীৰ এছপিৰেশ্যন, আশা আকাংক্ষা বহুতখিনি ইয়াতে এড্ৰেছ কৰা হৈছে, বহুতখিনি সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আমি কাম কৰিব পাৰিছোঁ। আমাৰ আগৰ 17 বছৰৰ চৰকাৰত BPFৰ সময়ত আমি দেখিছিলোঁ যে তেখেতসকলে অকল মানে কিছুমান ইনফ্ৰাষ্ট্ৰাকচাৰ বনাইছিলে, যি ইনফ্ৰাষ্ট্ৰাকচাৰৰ কি ইউজ কৰিব ইয়াৰো কোনো সঠিক তাত মানে ডিচিশ্যন নাছিলে, যাৰ কাৰণে আপুনি দেখিবলৈ পাব বহুত ঠাইত হাফ ডান অৰ্ধনিৰ্মিত ইনফ্ৰাষ্ট্ৰাকচাৰ পৰি আছে। কিয় এই নিৰ্মাণ কৰা হৈছিলে, কি কাৰণত, কেনেকৈ এইটো ব্যৱহাৰ কৰিব, ইয়াৰ কাৰণে কোনো এটা প্লান পলিচি আগৰ চৰকাৰখনত নাছিলে, সেইকাৰণে বহুত অযথা টকা খৰচ হৈছিলে, যিটো নেকি পাব্লিকৰ কাৰণে কোনো কামত অহা নাছিলে। কিন্তু আমাৰ চৰকাৰ অহাৰ পিছত আমি প্ৰত্যেকটো ইনফ্ৰাষ্ট্ৰাকচাৰ নিড বেছ আমি কৰা হৈছে, প্ৰত্যেকটো ইনফ্ৰাষ্ট্ৰাকচাৰ আমি পাব্লিক ডিমাণ্ড বা পাব্লিকৰ উইচটো চাই পেলাই কৰা হৈছে আৰু ইয়াৰ ফিউচাৰত তাৰ ইউজটো কি এইটো চাই পেলাই আমি ইয়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰটো কৰা হৈছে। বিশেষকৈ আমি প্ৰায় 1000মান স্কুল এতিয়া ৰিন'ভেশ্যন আৰু 100তকৈ বেছি নতুন স্কুল নিৰ্মাণ কৰিছোঁ, এইটো আমাৰ শিক্ষাটো আগবাঢ়ি নিয়াৰ কাৰণে। এতিয়া আমি 40টা সমষ্টিত 40টা অডিটৰিয়াম নিৰ্মাণ কৰি আছোঁ, কাৰণ BTR অঞ্চলটো পিছপৰা অঞ্চল বুলি সেই ইনফ্ৰাষ্ট্ৰাকচাৰবিলাক নাছিলে আৰু আগৰ চৰকাৰে কোনো প্ৰয়োজন বোধ কৰা নাছিলে যে তাত কমিউনিটি বা সমাজখনক মেল মিটিং কৰিবলৈ, আলোচনা বিলোচনা কৰিবলৈ তাত যে এটা জেগা লাগে, এই কথাটো তেখেতসকলে কোনোদিন চিন্তা কৰা নাছিলে। সেইকাৰণে আমি 40টা সমষ্টিত আজি 40টা আমাৰ সুজিত নাৰ্জাৰী, আমাৰ প্ৰথম শ্বহীদ সুজিত নাৰ্জাৰী নামত আমি অডিটৰিয়াম নিৰ্মাণ কৰি আছোঁ আৰু কিছু মাহৰ পিছত এই অডিটৰিয়ামবিলাক নিৰ্মাণ কৰাটো সম্পূৰ্ণ হৈ যাব। আমি 40টা সমষ্টিত, যিহেতু আমাৰ অঞ্চলত অৰ্থনৈতিক উন্নয়নত মহিলাসকলৰ ডাঙৰ যোগদান আছে, গতিকে মহিলাসকলে মাৰ্কেটত বিভিন্ন কিনা বেচা কামবিলাক তেখেতসকলে কৰে, চব্জিৰ পৰা কাপোৰৰ পৰা আদি কৰি। গতিকে আমি 40খন মহিলা মাৰ্কেট আমাৰ ফাণ্ড আৰু নাবাৰ্ডৰ ফাণ্ড লগ লাগি
40টা মহিলা মাৰ্কেট নিৰ্মাণৰ কাম আমাৰ চলি আছে। ইয়াৰ লগতে এইবিলাক আমাৰ নিড বেছ ইনফ্ৰাষ্ট্ৰাকচাৰ, আমি 420টা VCDCত 420টা নলেজ চেণ্টাৰ বনাবলৈ গৈ আছোঁ। ইয়াৰে 200টা নিৰ্মাণৰ কাম চলি আছে। এই নলেজ চেণ্টাৰত প্ৰত্যেক VCDCত ইয়াত ৱাইফাই থাকিব, ইণ্টাৰনেট যোগাযোগ থাকিব, তাত 1000 কিতাপ থাকিব আৰু 40ৰ পৰা 60জন মানুহ বহি অনলাইন যোগেদি বিভিন্ন ট্ৰেইনিং লোৱা, বিভিন্ন ইনফৰমেশ্যন, বিভিন্ন নলেজ, বিভিন্ন অনলাইন মেল মিটিংবিলাক গাঁৱৰ পৰাই ডাইৰেক্ট কৰিব পাৰে। কিন্তু আমি এতিয়া কাউন্সিলৰ সেইটো আৰম্ভ কৰিছোঁ আৰু সেইটো আমাৰ সকলোৰে শ্ৰদ্ধাৰ আমাৰ শুভংচিনী ঠাণ্ডাই বুলি কোৱা হয় প্ৰাক্তন বড়ো সাহিত্য সভাৰ সভাপতি বিনয়েশ্বৰ ব্ৰহ্ম ডাঙৰীয়াৰ নামত এইটো নিৰ্মাণ কৰা হৈছে। এইটো হ'ল নিড বেছ ইনফ্ৰাষ্ট্ৰাকচাৰ। বিৰোধীয়ে কৈছে যে কিছুমান ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথা। এতিয়া সকলোৱে জানে খেলৰ ক্ষেত্ৰত আমাৰ অঞ্চলটো বহুত আগবঢ়া, কিন্তু আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ নাই। সেইকাৰণে যোৱা বছৰৰ পৰা আমি প্লেনিং কৰিছোঁ, আমাৰ কাউন্সিল চৰকাৰখনে যোৱা বছৰ ফাইনেন্সিয়েল ইয়াৰত আমি 6খন আমাৰ যিটো আছে বীৰ চিলাগাং BLTৰ ফাউণ্ডাৰ চেয়াৰমেন আছিলে, এটা সংগ্ৰামী নেতা আছিলে, তেখেতৰ নামত 5 কোটিৰ ব্যয় কৰি আমি গ্ৰাম্য অঞ্চলত ভাল ষ্টেডিয়াম নিৰ্মাণৰ কাম আৰম্ভ কৰিছোঁ। ইতিমধ্যে 6খন ষ্টেডিয়াম নিৰ্মাণ আৰম্ভ হৈ আছে আৰু এই ফাইনেন্সিয়েল ইয়াৰত আৰু 5খন ষ্টেডিয়াম আমি নিৰ্মাণ কৰিবলৈ গৈ আছোঁ। ইয়াৰ লগতে কালচাৰেলি বহুত আমাৰ অঞ্চলটো আগবঢ়া, কিন্তু আজি যিসকলে চিনেমা বনায়, চিনেমাবিলাক দেখুৱাবলৈ জেগা নাই। সেইকাৰণে তেখেতসকলৰ যিখিনি পইচা খৰচ হয়, এই পইচাখিনি ৰিটাৰ্ণ পাবলৈ বহুত কষ্ট হয়। সেইকাৰণে আমি 5খন চিনেমা হলৰ নিৰ্মাণৰ কাম আমি চলাই আছোঁ। তেনেকুৱা কোকৰাঝাৰৰ যিটো চাই ষ্টেডিয়াম আছিলে, যোৱা বছৰ আমি ইয়াত ফ্লাড লাইট ইয়াত আমি যোগান ধৰিছিলোঁ, আমাৰ ইয়াত যাতে ৰাতিও খেল হ'ব পাৰে। ষ্টেডিয়াম আমি নিৰ্মাণ কৰিছিলোঁ প্ৰায় 11,000 পৰা 13,000 মানুহ বহিব পৰা। এতিয়া এই ষ্টেডিয়ামখন নৰ্থ ইষ্টৰ ভিতৰত প্ৰথমখন আমি স্প্ৰিংকেল লগাই পেলাই ইয়াত মানে খুব অত্যাধুনিক ফিফা ষ্টেণ্ডাৰ্ডৰ ষ্টেডিয়াম হিচাপে উন্নতিকৰণ কৰি থকা হৈছে। এইটো হ'ল বহুত নিড বেছ এটা ইনফ্ৰাষ্ট্ৰাকচাৰ। তেনেকুৱাই বহুতখিনি ৰাস্তা ইতিমধ্যে 1200 কিলোমিটাৰ ৰাস্তা নিৰ্মাণ কৰা হৈ গ'ল আমাৰ কাউন্সিল এৰিয়াত। ইয়াৰ কাৰণেও মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাব বিচাৰোঁ। ঠিক তেনেধৰণৰ বিভিন্ন অডিটৰিয়াম, বিভিন্ন ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ অঞ্চলত হৈ আছে। বাকী যিটো আছে হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট, অৰ্থনৈতিক উন্নয়ন, মহিলা FPC ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী আমাৰ মহিলাসকলৰ 21টা আছে। এই 21টা মহিলা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীক আমি 1.5 লাখ কৰি দিছোঁ আৰু 7খনক আমি 3.5 লাখ কৰি ফাণ্ড দিছোঁ। আপোনালোকে জানে আমাৰ অঞ্চলত আগতে নেশ্যনেল ইণ্টাৰনেশ্যনেল খেলি অহা প্লেয়াৰসকল আছিলে, কিন্তু তেখেতসকলৰ কোনো সন্মান পোৱা নাছিলে। যোৱা বছৰ আমি কনকেশ্বৰ নাৰ্জাৰী, আমি সকলোৱে জানো এটা সময়ত BSCৰ তেখেতে মানে চিফ আছিলে, তেখেতৰ নামত আমাৰ বড়োসকলৰ ডাঙৰ এজন সংগ্ৰামী নেতা আছিলে, নিখিল বড়ো ছাত্ৰ সন্থাৰ ফাউণ্ডাৰ ছেক্ৰেটাৰী আছিলে। তেখেতক অনাৰ দি পেলাই 100জন আমাৰ প্ৰাক্তন খেলুৱৈসকলক আৰু বৰ্তমানৰ খেলুৱৈ যিসকলে নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলত খেলিছে, 100জনক আমি 1 লাখ কৰি টকা দি পেলাই তেখেতসকলক অনাৰ কৰিছোঁ, কনকেশ্বৰ নাৰ্জাৰী এক্সেলেণ্ট এৱাৰ্ড বুলি পেলাই। আমাৰ ক্লাবক যিসকলে ছুপাৰ লীগত জিকিছিলে, আমি তেখেতসকলকো 5 লাখ কৰি টকা দিছোঁ। তেনেধৰণৰ স্পৰ্টছত আমি বহুতখিনি কাম আমি আগবঢ়াইছোঁ। বাকী ক্ষেত্ৰত আপোনালোকে দেখিব এতিয়া আমাৰ ষ্টাফ চিলেকশ্যনৰ, ৰেলৱেৰ বিভিন্ন কোচিঙৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। ছায়েন্সৰ কাৰণে আমি গ্ৰাছৰুট লেভেলৰ পৰা মানে ফাউণ্ডেশ্যন লেভেলৰ পৰা এডুকেশ্যনত ছায়েন্স এডুকেশ্যনটো বহুত বেছি গুৰুত্ব দিয়াৰ কাৰণে আমি কিছুমান কাম হাতত লৈছোঁ। আৰু এতিয়া আপোনালোকে দেখিছে যে আমাৰ ছুপাৰ 52 বহুতখিনি আমি সফল হৈছোঁ। এই বছৰ আমাৰ নিটত আউট অফ 50 48 ষ্টুডেণ্টে নিট ক্লিয়াৰ কৰিছে। আমাৰ JEEত আউট অফ 50 44 ষ্টুডেণ্টে ইতিমধ্যে তেখেতসকলে ফাৰ্ষ্ট ফেজটো তেখেতসকলে ক্লিয়াৰ কৰিলে। তেনেকুৱা বহুতখিনি আমাৰ ষ্টুডেণ্টছবিলাকে এচিভমেণ্টটো পাই আছে। ঠিক তেনেধৰণৰ এইবাৰ আমি ডক্টৰ বাছিৰাম বড়ো PhD স্কলাৰশ্বিপ আৰম্ভ কৰিছোঁ। 50জন স্কলাৰশ্বিপ গৰীব শ্ৰেণীৰ তেখেতসকলক আমি তেখেতসকলৰ PhDটো কমপ্লিট হোৱালৈকে আমি তেখেতসকলক স্কলাৰশ্বিপ দিয়াৰ কাৰণে ব্যৱস্থা হাতত লৈছোঁ। ডক্টৰ বাছিৰাম বড়ো। আৰু ইয়াৰ লগতে আজি আপোনালোকে দেখিবলৈ পাইছে যে এই বাজেটত আমি এটা ইনক্লুচিভ বাজেট কৰিছোঁ। বিশেষকৈ মহিলাসকলৰ কথা, ওমেন এম্পাৱাৰমেণ্ট যিটো বিষয়, সেইটো ইণ্টাৰনেশ্যনেলি বা গ্ল'বেলি ডিছকাছ হয়, তাত বিভিন্ন কাম কাজবিলাক চলি আছে। কিন্তু আমাৰ অঞ্চলৰ পৰা যেনেকৈ আমাৰ উইমেন লিডাৰ্ছসকল,
ওমেনেতো বহুত লেবাৰ কৰে, বহুত কষ্ট কৰে, বহুত হাৰ্ড ৱৰ্ক কৰে, কিন্তু ডিচিশ্যন মেকিং, পলিচি মেকিঙক সদায় ওমেনসকলে ডিপ্ৰাইভ হয়। গতিকে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো ভিজন, বেটি বাচাও বেটি পঢ়াও, আৰু ইয়াৰ আগত যাই পেলাই 33% যিটো ওমেন ৰিজাৰ্ভেশ্যন, এইটো যাতে আমাৰ অঞ্চলৰ ওমেনসকলে, আমাৰ মহিলাসকলে বেনিফিটটো পাব পাৰে, ইয়াৰ কাৰণে তৈয়াৰী কৰাৰ কাৰণে, প্ৰিপাৰেশ্যনৰ কাৰণে আমাৰ ওমেনসকলে যাতে পলিটিকেলি লিডাৰ হ'ব পাৰে, ইকনমিক দিশত লিডাৰ হ'ব পাৰে, ছ'চিয়েল লিডাৰ হ'ব পাৰে, আৰু ইণ্ডিভিজুৱেল লেভেলতো বিভিন্ন লিডাৰশ্বিপটো ল'ব পাৰে, এইটো লক্ষ্য ৰাখি 1% বাজেট ইমান আমি ৰাখিছোঁ, য'ত আমি ওমেনৰ কাৰণে কাম কৰিম। আপোনালোকে জানে এইবাৰ গোটেই অসমত আৰু ভাৰতত বিভিন্ন অঞ্চলবিলাকত গৰমটো বহুত বাঢ়িছে। এতিয়াও দিল্লীত আমাৰ যিসকল চিনাকি আছে কৈ আছে যে সৰ্ব সময়ৰ এটা হটেষ্ট বা মানে বছৰ হিচাপে এই বছৰত বহুত হিটটো বাঢ়িছে। আমাৰ অঞ্চলতো হঠাৎ দুমাহমান আগৰ পৰা আমি গম পাইছোঁ কিছুমান অঞ্চলত খোৱা পানীৰ যথেষ্ট ক্ৰাইচিছ আহিছে, ৱাটাৰ লেভেলতো তলত গুচি গৈছে। এইকাৰণে বড়োলেণ্ড গ্ৰীণ মিছন নাম দি পেলাই 3টা কাম আমি কৰিবলৈ হাতত লৈছোঁ। ইয়াত আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট, ছইল কনজাৰ্ভেশ্যন ডিপাৰ্টমেণ্ট, বিভিন্ন ডিপাৰ্টমেণ্টবিলাকক লৈ পেলাই এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আমি আগবাঢ়িব বিচাৰিছোঁ। 3টা কাম, এটা হ'ল মেছিভ প্লেণ্টেশ্যন হ'ব, দ্বিতীয় ছিংগল ইউজ প্লাষ্টিক বা প্লাষ্টিক ইউজটো আমি ৰিডিউচ কৰাৰ কাৰণে এটা সিদ্ধান্ত লোৱা হৈছে। থাৰ্ড, গ্ৰাউণ্ড ৱাটাৰ ইউজটো আমি 10 বছৰত যাতে বিটিআৰ অঞ্চলৰ পৰা গ্ৰাউণ্ড ৱাটাৰ ইউজটো আমি শেষ কৰিব পাৰোঁ বা বন্ধ কৰিব পাৰোঁ, ইয়াৰ কাৰণে এটা ৰিচাৰ্চ আৰু কাম আমি আগবঢ়াইছোঁ থ্ৰু গ্ৰীণ বড়োলেণ্ড মিছন। বড়োলেণ্ড অঞ্চলটো আমি চাইল্ড ফ্ৰেণ্ডলি অঞ্চল হিচাপে ডেভেলপ কৰিব বিচাৰিছোঁ। আমাৰ এতিয়াও চাইল্ড এবিউজ, চাইল্ড লেবাৰ, চিলড্ৰেনছবিলাকক বিভিন্ন কষ্ট দিয়া বা বেআইনী কামবিলাক হৈ থাকে, এইটো বৰ্তমান সময়ৰ এটা ডাঙৰ খাও হয়। এইটোকে লক্ষ্য ৰাখি আমাৰ TND নডেল এজেঞ্চি আৰু লগতে ইমপ্লিমেণ্টিং এজেঞ্চি WCD লৈ পেলাই আমি কিছুমান চিলড্ৰেনছৰ কাম কৰিব লৈছোঁ, য'ত আমাৰ থিমটো হৈছে চাইল্ড ফ্ৰেণ্ডলি বিটিআৰ। তেখেতসকলে অল ৰাইটছটো পাব লাগিব, 100% এনৰলমেণ্ট হ'ব লাগিব, ড্ৰাগছৰ পৰা তেখেতসকলক দূৰত ৰখাৰ কাৰণে, আৰু তেখেতসকলে যাতে কোনো ধৰণৰ এবিউজ নহয়, কোনো ধৰণৰ ভয় শংকা নহয়, প্ৰি প্ৰাইমাৰীৰ পৰা প্ৰাইমাৰী স্কুল কোনো 100% এনৰলমেণ্ট হয়, কোনো ড্ৰপ আউট নহয়, এইবিলাক লক্ষ্য ৰাখি পেলাই কাম কৰিবলৈ আমি এইবাৰ চাইল্ডসকলৰ কাৰণে এটা বাজেট ৰাখিছোঁ, 1% বাজেট। আমি ডিজেবলসকলৰ কাৰণে, আমাৰ যিসকল ডিফাৰেণ্টলি এবল দাদা ভাইসকল আছে, ভাই ভনীসকল আছে, তেখেতসকলৰ কাৰণে আমি 1% বাজেট ৰাখিছোঁ। কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আঁচনি বহুত আছে, কিন্তু সেই আঁচনিবিলাক 100% ইমপ্লিমেণ্ট কৰাৰ লগতে আমাৰ যিসকল ডিফাৰেণ্টলি এবল দাদা বাইদেউ ভাই ভনীসকল আছে, তেখেতসকলক স্কিল ট্ৰেইনিং কৰাৰ কাৰণে, তেখেতসকলে 100% চাৰ্টিফিকেশ্যনটো যাতে পায়, তেখেতসকলক ইনষ্টিটিউচনেল বেনিফিট দিয়াৰ কাৰণে, আৰু লগতে আমাৰ যিখিনি ITI আছে, সেই ITI সকলতো আমি এটা ব্যৱস্থা ৰাখিব বিচাৰিছোঁ। যদি ওচৰৰ কোনোবা ডিফাৰেণ্টলি এবল আমাৰ কোনোবা যদি স্কিল ট্ৰেইনিং ল'ব বিচাৰে, তেখেতসকলৰ কাৰণে কোৰ্চ ডেভেলপ কৰাৰ কাৰণে চিন্তা চৰ্চা কৰা হৈছে। গতিকে আজিৰ সময়ত আমি সেইটোকে ভাবিছোঁ যে কাউন্সিল বুলি ক'লে সকলো লুক ডাউন কৰিব বিচাৰে, তলৰ ফালে চাব বিচাৰে। হয়, আমাৰ দেশখন যিটো ডাইৰেক্টিভ প্ৰিন্সিপাল আছে, তাত কেন্দ্ৰীয় ৰাজ্য পাৱাৰ ডিষ্ট্ৰিবিউশ্যন আছে, আৰু ইফালে আমাৰ যিটো ইউনিয়ন টেৰিটৰী থাকে। কিন্তু কাউন্সিল যিটো মডেল, আমাৰ ট্ৰেডিশ্যন, কালচাৰ, কাষ্টম প্ৰটেক্ট কৰাৰ লগতে এই অঞ্চলৰ উন্নয়নৰ কৰাৰ কাৰণে কাউন্সিলকো সুবিধা দিয়া হৈছে। গতিকে কাউন্সিলক যাতে কোনো তলৰ ফালে চাব নোৱাৰে। এতিয়া ৰাজ্যবিলাকত বা কেন্দ্ৰ চৰকাৰত যেনেকৈ কামবিলাক হয়, আমাৰো অফিচ ইতিমধ্যে আৰম্ভ হৈছে। যোৱা বছৰৰ পৰা আমাৰ অফিচ আৰম্ভ হৈছে, আৰু এই বছৰ আমাৰ অফিচটো 100% অফিচলৈ ৰূপান্তৰ হ'বলৈ গৈ আছে। লেণ্ড ডকুমেণ্ট, লেণ্ড ডিজিটাইজেশ্যন আমাৰ 100% হৈ গ'ল। লেণ্ডৰ বিভিন্ন ছাৰ্ভিচেছবিলাক আমি অনলাইন দিয়া আৰম্ভ কৰিছোঁ, আৰু বিভিন্ন ডিপাৰ্টমেণ্টৰ চাৰ্টিফিকেট য'ত প্ৰয়োজন আছে, বিভিন্ন কাম কাজ য'ত অনলাইন হ'ব পাৰে, সেইবিলাক সম্পূৰ্ণ অনলাইনৰ কাৰণে আমি ব্যৱস্থা কৰি আছোঁ। গতিকে আজিৰ সময়ত কিছুমান ফ্লেগশ্বিপ মিছন আমি লৈছোঁ, যেনেকৈ চেৰিকালচাৰ মিছন। চেৰিকালচাৰ গ'ল্ডৰ নিচিনা হয়, তো আজি এটা চিল্ক কাপোৰটো মানে লাখত বিক্ৰী হয়। সেইকাৰণে আমাৰ অঞ্চলটো যিহেতু ঈশ্বৰে আমাক এই মানে সুবিধাটো দিছে, আমাৰ ইয়াত এৰী আৰু চিল্ক আমাৰ এভেইলেবল হয়, তো সেইটো আৰু অলপ প্ৰডাক্টিভিটিটো বাঢ়ি পেলাই, প্ৰচেছিং কৰি পেলাই, ইণ্ডাষ্ট্ৰিয়েলাইজ কৰি পেলাই ইয়াৰ বেনিফিটটো যাতে আমাৰ ফাৰ্মাৰসকলে পাব পাৰে, আৰ্টিজানসকলে পাব পাৰে, উইভাৰ্ছসকলে পাব পাৰে, ইয়াৰ কাৰণে আমাৰ চেৰিকালচাৰ মিছনটো আমি হাতত লৈছোঁ। চবচে ডাঙৰ কথা হৈছে যে বড়োলেণ্ডটো চিৰদিন শান্তি কৰি ৰাখিব লাগিব।
এতিয়া আমাৰ চৰকাৰখনে বিভিন্ন জাতি জনগোষ্ঠীৰ এস্পিৰেশনছবিলাক আমি অলপ এড্ৰেছ কৰিব পাৰিছোঁ কাৰণে আজি সকলো জনগোষ্ঠী একেলগে আগবাঢ়ি আহিছে ইয়াত বড়ো অনাবৰৰ পৰিৱেশ নাইকিয়া হৈছে ডেভেলপমেণ্টৰ কাৰণে সবে আগবাঢ়ি আহিছে আৰু এই কথাতে লক্ষ্য ৰাখি যেহেতু বিটিআৰত আমি শাসনত আহাৰ মূল কাৰণটো হৈছে যে শান্তি চুক্তি আৰু শান্তি চুক্তিৰ পিছত স্থায়ী শান্তি ৰাখিব লাগে বুলি ইউপিপিএল বিজেপি চৰকাৰ ইয়াত এই অঞ্চলৰ ৰাইজে আনিছে এই কাৰণে আমি আমাৰ চৰকাৰখনে আমাৰ এটা ডিসিশন আমি হাতত লৈছো এইটো হল আমি পিছৰ কাৰণে সদায় কাম কৰি যাম এই কাৰণে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠন সকলোকে লৈ এটা পিস মিশনত যাবৰ কাৰণে আমি বডোলেণ্ড হ্যাপিনেস মিশন হাতত লৈছো যত নেকি আমি বিভিন্ন জনগোষ্ঠীৰ মাজত কাউন্সেলিং কৰা আমাৰ ৰিকনসিলিয়েশন কৰা আলোচনা কৰা ভাৱ বিনিময় কৰা আৰু আমাৰ মনৰ যিবিলাক আখুৱা আছে ভয় আছে শংকা আছে অবিশ্বাস আছে এইবিলাক দূৰ কৰাৰ কাৰণে আমি বডোলেণ্ড হ্যাপিনেস মিশনৰ দ্বাৰা কাম কৰি যাম গতিকে আজি এই বাজেটটো লৈ পেলাই আমি আমাৰ সকলো আনন্দিত হৈছে খুশি হৈছে আৰু এই সীমিত যদিও আমাৰ বাজেট এই বাজেটটো লৈ পেলাই ইয়াৰ আঠানা পইচা যাতে ৰাইজৰ কাৰণে হয় এইটো আমি লক্ষ্য ৰাখিম আৰু প্ৰথমবাৰৰ কাৰণে মই আনন্দিত যে কেক যেটো আমাৰ কেগে যেটো প্ৰেসক্ৰাইব কৰে চাৰ্ট এই চাৰ্টৰ মতে আমাৰ এই বাজেটটো হৈছে 2003 চনৰ পিছত 17 বছৰ বিপিএফৰ সময় আমি দেখিছিলো বহুতখিনি কেগৰ যিবিলাক ৰিপৰ্ট তাত মানে আনৰুলি বিভিন্ন মানে ভুল ত্ৰুটিবিলাক তাতে আঙুলিয়াই দিছে বিভিন্ন ফান্ডবিলাক মিস ইউজ হৈছে ডাইভাৰশন হৈছে গতিকে আজি আমি এটা আমাৰ ন্যাশনাল এজেন্সি কেগৰ দ্বাৰা আমি আমাৰ যেটো বাজেট এটো আমি প্ৰথমবাৰৰ কাৰণে তৈয়াৰ কৰিছো আৰু অনাগত দিনত এই চাৰ্টতে প্ৰিপেয়াৰ কৰা হ'ব যাহাতে আমাৰ অঞ্চলত যিখিনি পইচা আহে বা আমি যিখিনি ফান্ড খৰচ কৰো এটো বহুত ট্ৰান্সপাৰেন্ট একাউন্টেবল আৰু এটো প্ৰপাৰলি হয় ইয়াৰ কাৰণে লক্ষ্য ৰাখি এই বাজেটটো তৈয়াৰ কৰা হৈছে হ'ব 2020 ৰ পৰা এতিয়ালৈকে আমাৰ প্ৰত্যেকটো বাজেটটোৱে পিপল ফ্ৰেন্ডলি হয় ৰাইজক টাৰ্গেট কৰি প্লে আমি বাজেটটো বনাইছো আগৰ চৰকাৰৰ সময়ত তেখেত সকলৰ পলিটিশিয়ান ফ্ৰেন্ডলি আছিল পলিটিশিয়ানৰ কাৰণে তেখেত সকলৰ বাজেটটো বনাইছিল আজি সদনত তেখেত সকলৰ মেম্বাৰ এজনে কৈছে যে হিটু মানে এটা আইবিএস টাৰ্গেট কৰি বাজেট বনাইছে বুলি কেনে আইবিএস টো আমাৰ হৈছে হিউম্যান ৰিসোর্স ডেভেলপমেন্ট এজন লৰাক আমি দিল্লীত পঢ়াইছো ইউপিএসসি পাস কৰাৰ কাৰণে এজন লৰা বা ছোৱালীক আমি গুৱাহাটীত পঢ়াইছো এলএনত তাত পইচা খৰচ কৰিটো যাতে হি ডক্টৰ হ'ব পাৰে গতিকে হি আইবিএসৰ কাৰণে কোনো এতে সাপ্লাই দি হয় আইবিএস নহয় এটা আমি আইবিএস লৈছো যেটো নেকি আমাৰ 18000 ফ্যামিলি অগৰু প্ল্যান্টেশনৰ কাৰণে যদি 18000 ফ্যামিলি অগৰু প্ল্যান্টেশন কৰে 2 বছৰৰ পিছত আমি যেটো হিসাব উলাইছো যে 13 লাখ গছ অগৰু গছ পুলি ৰুৱাৰ লগে লগে ইয়াৰ কমসে কম ধৰিলেও প্ৰায় 1000 ৰ পৰা 1500 কোটি টকা আমাৰ ৰিটাৰ্ণ আহে সো তেনেকুৱা আইবিএস বিলাক আমি হাতত লৈছো যেটো নেকি মানুহৰ কাৰণে কিবা নহয় কিবা লাভ আহে গতিকে ইলেকশন বুলি আমি টাৰ্গেট কৰা নাই আমি টাৰ্গেট কৰিছো বিটিআৰ অঞ্চলৰ ৰাইজৰ উন্নয়ন হ'ব লাগে বিটিআৰ অঞ্চলৰ ৰাইজৰ স্বাৰ্থটো পূৰণ হ'ব লাগে এইবাৰ আমাৰ বাজেটটো আছিল যে প্ৰায় 20046 লাখ মানে লাখৰ আৰু ইয়াত এটো আমাৰ ৰিসিভ হয় এক্সপেন্ডিচাৰটো হৈছে 20847.61 লাখ আমাৰ ডিফিজিট আছিল 80 crore মানে এই 80 crore ডিফিজিটটো আমি যেটো কাম কৰি আছো ইয়াত আমাৰ ৰেভিনিউ আহে এই ৰেভিনিউৰ লগত এটা সময়ত আমাৰ কামটো যেটো আমি বেছিকৈ কৰিছো এই কাৰণে অলপ ডিফিজিট হৈছে কিন্তু এটো ৰেভিনিউ আৰু গুটি কথাটো লৈ পেলাই এটো মিলি যাব মই আৰু এটা কথা ক'ব বিচাৰিছো আগতে আমাৰ যেটো ৰেভিনিউ বিলাক কালেক্ট কৰা হৈছিল ইয়াত বহুতখিনি কমপ্লেইন্টছ বিলাক আহি আছিল এই বছৰৰ পৰা আমাৰ ফৰেষ্ট ৰেভিনিউটো অনলাইন যোগে কালেক্ট কৰা হ'ব আৰু অনলাইন যোগে কালেক্ট কৰাৰ লগে লগে ইয়াত কোনো ধৰণৰ মানে তেনেকুৱা কমপ্লেইন বা তেনেকুৱা কবাত পইচাটো হৰলুকি কৰাৰ কোনো চান্স নাথাকিব गोजोनथाव खौरां क'क्राझार सहरनि जेडि रोडजों नांजाबनाय गोजोनपुरी रयेल एनफिल्ड श'रुमनि गोजौआव थानाय सेन्ट्रेल भारत सेवक समाजजों गनायथि होजानाय आइएफआ बिएम इन्स्टिट्युट अफ पेरामेडिक्सआ नोंथांमोननो लानानै फैदों देहा जोथोन लाखिनायनि माखासे आयदा लोगोसे 2024-25 मायथाइनि मुं थिसननाया सोलिगासिनो दं आरो फैगौ जोबथा जुन दानसिम मुं थिसननाया सोलिबाय थागोन
जिनै एबा HS नि उथ्रिसारनाय बिजाथि एबा फरायसाफोरा बे पेरामेडिक्सआव गावारि सोलोंथायखौ लानो हागोन। क'क्राझार सहरनि गोजोनफुरि एबा गांजिमा बाजारजों नांजाबनाय आइ-आफा BM इन्स्टिटिउट अफ पेरामेडिक्सआ नोंथांमोननि थाखाय गोदान मुं थिसननाय आयदाफोरा जाबाय मेडिकेल लेबरेटरी टेक्न'ल'जि, फार्स्ट एड पेशेन्ट केयार एन्ड एसिस्टेन्ट नार्सिं, OT टेक्निशियान, ICU टेक्निशियान, रेडियोल'जि टेक्निशियान। बेफोर कर्सखौ 2 बोसोरनि गेजेरावनो आबुं खालामनानै BSS जों गनायथि होजानाय डिप्ल'माखौ लानो हागोन। लोगोसे गासैबो डिप्ल'माखौ लानायनि उनाव सोरखारि साख्रि मोननायनि सुबिदाबो दं। जुदि नोंथांमोना बेफोर कर्सनि थाखाय गोदानै मुं थिसननो गोसो दंब्ला आइ-आफा BM इन्स्टिटिउट अफ पेरामेडिक्सनि 9395899391 एबा 9821663110 मबाइल नम्बराव थोंजों सुलाद लाहरनो हागोन।